Hello everyone, welcome to Chess School Assam. আজি যেটো প্ৰবলেম আহিছে এটো প্ৰবলেম বিৰাট ইন্টাৰেস্টিং এই প্ৰবলেমটো সলভ কৰিলে বা দেখিলে তোমালোকে গম পাবা তো পজিশনটো লৈ আমি বেছি দেৰি নকৰি পিনে যাও তো পজিশনটো হৈছে এটো এই পজিশনটো এতিয়া ব্ল্যাকৰ চাল ব্ল্যাকে কেনেকে গেমখন কি কৰিব মই তোমালোকক দেখাম যদি আনসাৰটো উলিয়াব বিচাৰিছা 1-2 মিনিট পজ কৰি পিনে ভিডিওটো চাব পাৰা তাৰ পিছত আনসাৰটো মই যি দেখাম হেতু চাই লব পাৰা তো পজিশনটো হৈছে এটো পজিশনত ফার্স্ট মুভ ব্ল্যাকে খেলিছে rook into bishop দুনিয়া মুভ বঢ়িয়া স্যাক্রিফাইস তো হয়তো সবে বুজি পাইছে যদি হোয়াইটে পন টেক্স rook কৰে তেতিয়া আমি knight f3 fork এটো সবে জানা কিং আৰু কুইন লগতে ৰুকখনো একেলগতে আমি অ্যাটাক কৰিছো বাই দা নাইট তো নাইট ফৰ্ক সো এটা ধুনিয়া বিউটিফুল আইডিয়া ইউজ কৰিছে আৰু হেতু কাৰণে ৰুকখনে স্যাক্রিফাইস কৰিছে ইয়াৰ পাছত ৰুকখন যেতিয়া c5 ত দিয়ে হোৱাইটে কি কৰিছে কুইন টু অ্যাটাক কৰিছে এতিয়া ব্ল্যাকে এটা ইনসেন মুভ বুলি ক'ব পাৰি ইনসেন মুভ খেলিছে চালটো হৈছে কুইন g3 ওয়াও কব নোৱাৰি তাৰ এনেকুৱা চাল নরমালি আমি এনেকুৱা চাল কেতিয়াও দেখিয়ে নাপাও সো এই পজিশনটোত হোয়াইটৰ ওচৰত কি অপশন আছে আমি সব এটা আৰু পন টেক্স কুইন কৰিব পাৰে যদি কৰে তে নাইটেৰে আমি চেক দিম কিং f h1 rook takes rook checkmate এটা অপশন নেক্সট অপশন কুইন ইনটু কুইন কৰিব পাৰে knight check king only move knight takes queen এতিয়া যদি পনেৰে খায় তেতিয়া আমি চেকমেট কৰিম এটো পনেৰে খাবই নোৱাৰে আৰু যদি নেখায় আতৰাই আমি আৰামত ৰুকখন ক্যাপচাৰ কৰিম পন টেক্স ৰুক আৰু আমি নাইটটো ইয়াৰ পৰা বসাই লৈ গুছি আহিম তো পিস এটা আপ নেক্সট এটো পজিশন এটো পজিশন কুইন টেক্স কুইন নকৰি পন টেক্স যদি কুইন কৰে তেতিয়া নাইটেৰে চেক আৰু এটা চালত চেকমেট কেনেকুৱা ইন্টাৰেস্টিং মুভ আছিলে যেটো চাল হৈছে কুইন g3 তো পজিশনটো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু ফ্ৰেণ্ডছক শেয়াৰ কৰিবা কমেন্ট কৰিব নাপাহৰিবা তো আজিলৈ ইমানে নেক্সট ভিডিওত আকৌ লগ পাই আছো